নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ সহজ অসমীয়া কুইজৰ আন এটা ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিব। প্ৰথম প্ৰশ্নটি হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া কোন? উত্তৰ আনন্দৰাম বৰুৱা। দ্বিতীয় প্ৰশ্নটি হৈছে ভাৰত ৰত্ন লাভ কৰা দ্বিতীয়গৰাকী বিদেশী ব্যক্তি কোন? উত্তৰ নেলছন মেণ্ডেলা। তৃতীয় প্ৰশ্নটি হৈছে লতা মংগেশকাৰে গোৱা প্ৰথমটো অসমীয়া একক গীত কি? উত্তৰ এৰাবাটৰ সুৰ চিনেমাৰ জোনাকৰে ৰাতি অসমীৰে মাটি গীতটি। 4 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতীয় নোট এখনত কেইটা ভাষাৰ আখৰ দেখা যায়? উত্তৰ 17টা। 5 নম্বৰ প্ৰশ্নটি হৈছে ডক্টৰ ভূপেন হাজৰিকাই লিখা প্ৰথমটো গীত কি? উত্তৰ কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান গীতটি। 6 নম্বৰ প্ৰশ্নটি হৈছে ফেচবুকৰ স্ৰষ্টা মাৰ্ক জুকাৰবাৰ্গৰ জীৱনীভিত্তিক চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ দি ছ'চিয়েল নেটৱৰ্ক। 7 নম্বৰ প্ৰশ্নটি হৈছে 2021 চনৰ 2 ডিচেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অসমৰ সৰ্বোচ্চ অসামৰিক সন্মানটো কি? উত্তৰ অসম বৈভৱ। 8 নম্বৰ প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া জীৱনীমূলক উপন্যাসখনৰ নাম কি? উত্তৰ ৰূপতীৰ্থৰ যাত্ৰী। লেখক চৈয়দ আব্দুল মালিক। 9 নম্বৰ প্ৰশ্নটি হৈছে অসমীয়া সাহিত্যত জ্ঞানমালিনী কবি বুলিলে কাক জনা যায়? উত্তৰ মফিজুদ্দিন আহমদ হাজৰিকা। শেষৰ প্ৰশ্নটি হৈছে ঢোল বজোৱা মাৰিডালৰ নাম কি? উত্তৰ হৈছে মাহিতা। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।